বজালীৰ ছয়বাৰী চোৱাত নিৰুদ্দেশৰ ঘটনা ১৮ মাৰ্চৰ পৰা নিৰুদ্দেশ পুষ্পাঞ্জলি দাস নামৰ মহিলাগৰাকী বজালীৰ ছয়বাৰী চোৱাত নিৰুদ্দেশৰ ঘটনা অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি যোৱা ১৮ মাৰ্চ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে পুষ্পাঞ্জলি দাস নামৰ মহিলাগৰাকী নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষীৰ কাষ চাপিছে যদিও কোনো সুফল পোৱা নাই সংবাদ মাধ্যমৰ আগত স্বামীয়ে কয় যে সন্দেহ কৰিব লগা কোনো নাই দেউল উৎসৱ চাবলৈ যোৱাৰ পৰাই নিৰুদ্দেশ মহিলাগৰাকী এতিয়া উপায়হীন হৈ পৰিছে পৰিয়ালৰ লোক সংবাদ মাধ্যমৰ যোগে আৰক্ষী প্ৰশাসনক অতি সোনকালে নিৰুদ্দিষ্ট মহিলা তথা পত্নীক উদ্ধাৰ কৰিবলৈ আহ্বান জনালে কোনো ব্যক্তিয়ে যদি সম্ভেদ পায় আমাৰ স্ক্ৰীনত দিয়া ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় নাম্বাৰটো দিলোঁ কোনোবাই যদি এই নাম্বাৰত ফোন নাম্বাৰটো হ'ল 6901453870 এই নাম্বাৰত যদি কোনোবাই সম্ভেদ পায় তেতিয়াহ'লে এই নাম্বাৰত যোগাযোগ কৰি দিলে মই বিৰাট ভাল পাওঁ আৰু মোৰ মানে কি ল'ৰা ছোৱালী তিনিটা এটাই একজনে ফাৰ্ষ্ট ইয়াৰ আৰু একজন এইবাৰ 9 পাইছে আৰু মোৰ একদম সৰু ছোৱালী এটা আছে মই মোটামুটি ধৰ 8-9 বছৰ তেওঁ বিৰাট অসুবিধাত পাই আছে আৰু কন্দা কটা এনেকৈ লাগি আছে কোনোবাই যদি এই সংক্ৰান্তত যদি পায় তেনেহ'লে এই নাম্বাৰত জনাই দিলে হ'ল প্ৰথমে আসাম টিভি পৰিয়ালবোৰক ধন্যবাদ যাচিছোঁ আমাৰ এই ভিতৰুৱা অঞ্চলত আহি যে আজি এটা নিউজৰ কাৰণে আহি আমাৰ উপকৃত কৰাৰ কাৰণে আহিছে তাৰ কাৰণে ধন্যবাদ যাচিছোঁ এটা কথা হ'ল আমাৰ স্বামীয়ে ক'লে মানে পুষ্পাঞ্জলি দাসৰ জয়ন্ত দাস তেখেতৰ নাম যে দেউলৰ প্ৰগ্ৰাম চাবলৈ গৈ তেখেতৰ ঘৈণীয়েক নিৰুদ্দেশ হৈছে এতিয়া কথাটো হ'ল তেখেতে নিৰুদ্দেশ হৈছে থানাত এজাহাৰ দিছে এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো ভাল খবৰ অহা নাই এই ক্ষেত্ৰত আৰক্ষীৰ হেমাহি বুলি আপোনালোকে ভাবে নেকি নিশ্চিতভাৱে আৰক্ষী হেমাহি কৰিছে নহ'লে বহুত ডাঙৰ এনেকুৱা ঘটনা ঘটে 2 দিন বা 3 দিনৰ ভিতৰত তাৰমানে এনেকুৱা যদি চিৰিয়াছলি কামটো কৰে সম্ভেদবিলাক দিব পাৰে গতিকে আজি ইমান দিন হ'ল কিন্তু একো এটা তথ্য তেওঁলোকৰ পৰা অহা নাই এতিয়ালৈকে গতিকে নিশ্চিতভাৱে এইটো প্ৰশাসনৰ পৰা হেমাহি বুলি ভাবিছোঁ মই কি ক'ব পৰিয়ালৰ যিহেতু 3জন সন্তান আছে এই ক্ষেত্ৰত কন্দা কটাৰ যিটো কৈছে যে স্বামীয়ে কৈছে যে কন্দা কটা কৰি আছে এই ক্ষেত্ৰত কি ক'ব ঘূৰাই অহাটো বিচাৰে আপোনালোকে এতিয়া কথাটো হ'ল ঘূৰাই অহাটো সেইটো চবেই বিচাৰিব ঘূৰাই অহাটো বিচাৰিব কিন্তু কথাটো হ'ল এতিয়া ইমান দিন ধৰি প্ৰশাসনৰ পৰা একো যে তথ্য অহা নাই সেইটোৱে আমি চিন্তান্বিত হৈছোঁ কাৰণ এইখন ঘৰ ইমান ডাঙৰ ঘৰ এখন এজনী বোৱাৰী ইয়াতে থাকে গতিকে মূল মানুহ তেখেত যদি আজি নোহোৱা হৈ যায় এখন পৰিয়ালৰ কিমান অসুবিধা হ'ব পাৰে সকলোৰে জ্ঞাত এইটো গতিকে নিশ্চিতভাৱে আমি তথ্য এটা পোৱাটো বিচাৰিছোঁ আৰু ভাল খবৰ এটা যাতে আহে সেইটো বিচাৰিছোঁ আমি মনত পৰি আছে আমাৰ মায়ে নাই মোৰ মনত পৰি আছে আমি কান্দা কৰি আছোঁ মানুহত ধৰি ভাত ৰান্ধি অসুবিধা হৈছে মাক বিচাৰি আছোঁ মাক পালে আমি খুব আনন্দিত হ'ম নাপালে আমি খুব আনন্দিত হ'ম বজালীৰ পৰা ৰাহুল কলিতা ৰিপৰ্ট ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট